हेलो बनु बान्धवीসকল কি খবৰ আশা কৰো সকলোৰে ভালে থাকে মই আজি মোৰ আন্টি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই কলৈ যাম আপোনালোকে জানো আজি মই নামঘৰলৈ যাম আৰু লগতে কি হৈ থাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেনেহলে বলা আমি গৈ থাকো হেল্ল ফ্ৰেণ্ডছ ফাইনালি আমি মামাঘৰ পাই গলোহি আৰু তাৰ পিছত আমি নামঘৰলৈ যাম আৰু নামঘৰত আমি কি কৰি থাকিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেনেহলে বলা আমি গৈ থাকো আমি ময়া পুয়া নামঘৰ পালোহি জ্বলাবলৈ গৈছো সব এইখিনি জ্বলাম দেই এবাৰ নামঘৰত মানুহ বহুতে কম কাৰণ কৰোনা চলি আছে কাৰণে বহুতে কম এয়া মামাহঁতে চাকি জ্বলাই আছে এয়া মাহঁতে চাকি জ্বলাই আছে লাগে পানী জ্বলা আমাৰ ইনটো কি ববেকে কেটা নি ইনটো বৰাটো মাৰো কে দিলো জ্বলা এয়া হেৰি কামত পালে পইচা সে তাতে দি দিবগে লাগিব এয়া পাপা আৰু মামাৰ বেলেগৰ চাকি গছত নুমাই যোৱা চাকি গছত দি গৈ আছে চাওকচোন বেলেগ লোকৰ তেলত ৰিফাইন লৈছে কোনোবাই এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ আপোনালোকে যদি নাই হয় এবাৰ আহি চাবচোন এয়া মায়ে চাকি জ্বলাই আছে চাওকচোন এয়া মই ধূপ জ্বলাই আছো এয়া চাওকচোন ধূপ জ্বলাইছো আমি মইনা পৰিয়াত চাকি টাকি ধূপ চুপ জ্বলাই মেলি পেলাই হৈ গ'ল এতিয়া মাত্ৰ সেৱা কৰিবলৈ আছে তাৰপিছত আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম বলক
ঢেকীয়া খোৱা বৰ নামঘৰ পাই গলোহি বৰ নামঘৰ পামগে আৰু অকমান খোজকাঢ়িব লাগিব এয়া চাওকচোন আমি ঢেকীয়াখোৱা বৰ নামঘৰ পাই গলোহি এয়া হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ এয়া আমাৰ পাপাই শৰাই বস্তু দিবলৈ গৈছে এয়া আমি নামঘৰৰ ভিতৰত বহি আছো অলপ টাইমৰ পিছত আমাক মাৰ প্ৰসাদ দিব চাওকচোন নামঘৰৰ পৰিৱেশটো কিমান ধুনীয়া এয়া আমি পলিথিন লৈ আছো আৰু অলপ টাইমৰ পিছত মাৰ প্ৰসাদ দিব আৰু আমি এতিয়া মাৰ প্ৰসাদ দিলে ৱেইট কৰিব লাগিব আৰু বেছি টাইম ৱেইট কৰিব নালাগে এতিয়া দিবহিয়ে তেনেহ'লে ব'লা আমি খাই লওঁ প্ৰসাদ ললো আৰু মায়ে মাৰ প্ৰসাদত নাৰিকল নেপালে কাৰণে অসন্তোষ কৰি আছে আমি ঢেকীয়াখোৱা বৰ নামঘৰতো চাকি জ্বলাই হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছো চাওকচোন হেল্ল' ফ্ৰেণ্ডছ কালি বহুতে ৰাতি হ'ল আৰু আপোনালোকে দেখিলে চাগে মোৰ ব্লগটোত আৰু মই ঢেকীয়াখোৱা আৰু মইনাপ্ৰিয়া নামঘৰলৈ গৈছিলোঁ আৰু মই ভিডিঅ'টো সামৰিবলৈ পাহৰিয়ে থাকিলোঁ আৰু সেইকাৰণে আজি মই ভিডিঅ'টো সামৰোঁ আৰু ভিডিঅ'টো সামৰাৰ আগতে মই এইটো আনবক্সিং কৰিলোঁ আৰু এই ভিডিঅ'ত কি আছে আপোনালোকে জানে জানো অভেন এটা আৰু আজি অভেন এটা আনিলে আৰু আমাৰ মায়ে আৰু মামীয়ে এতিয়া আমাৰ ফেভৰেট বাটি কেক বনাব তেনেহ'লে আমি এইটো আনবক্সিং কৰোঁ বলক এইটো হৈছে আনবক্সিং কৰা অভেনটো আৰু অথনি যে আপোনালোকক দেখুৱাইছিলোঁ অভেনটো এইটোৱে আছিলে আৰু এই অভেনটো কি কাৰণে আনিছিলে আপোনালোকে জানে জানো এইটো আমাৰ মাম্মী আৰু মায়ে কেক বনাবলৈ আৰু কোনে আনি দিছিলে জানে জানো আমাৰ মামা ঘৰৰ আইতাই মাম্মীক আৰু আমাৰ মাক মোৰ ভণ্টিকে আৰু মোকে কেক বনাই পেলাই খুৱাবলৈ আনিছে আৰু মই ভাবিছোঁ আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই ফ্ৰেণ্ডছ